50,000 কমেণ্ট আহিছে না গুড মৰ্ণিং সকলোকে। আৰু এতিয়া মানে এই ভিডিঅ'টোত মই অসমৰ বৰ্তমান অতি বিতৰ্কিত অতি চৰ্চিত আদি বিষয়ৰ ওপৰত মই মানে মোৰ মনৰ দুআষাৰ ক'ব বিচাৰিছোঁ। যদি কিবা ভুল হয় নিজৰ বুলি আপোনালোক মানে ক্ষমা কৰি দিব। আৰু কথাটো হ'ল যে অসমত বৰ্তমান চলি আছে যে যিসকলে বাল্য বিবাহ কৰিছিলে 18 বছৰ তলৰ ছোৱালীক যিসকলে বিবাহ কৰিছে তেওঁলোকক পুলিচে গ্ৰেপ্তাৰ কৰিছে, এৰেষ্ট কৰি আছে। এইটো কথা মানে অসমত বৰ্তমান অতি চৰ্চিত এটি বিষয় হিচাপে পৰিগণিত হৈছে। তাত বহুত মানে ব্যক্তিয়ে মাতাও দেখা পাইছে। মানে বহুত বিষয়তে অতি মানে এটা দুখলগা পৰিস্থিতিও সৃষ্টি কৰি পেলাইছে বৰ্তমান অসমত। 2006 চনৰ এই বাল্য বিবাহ নিষিদ্ধ আইন তাৰ অধীনত বৰ্তমান এই ব্যক্তিসকলক এৰেষ্ট কৰি আছে বুলি গম পোৱা গৈছে। আৰু প্ৰথমে এটা কথা কওঁ যে এই যিটো কাম কৰিছে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতে অতি উচিত পদক্ষেপ লৈছে, সময়োপযোগী পদক্ষেপ লৈছে। অতি সমাজ হিতৈষী সমাজ সংস্কাৰক মানে অতি ভাল পদক্ষেপ। কিন্তু এটা কথা কওঁ, মানে আইনখন 2006 চনৰ পৰা মানে চলি আহি আছে, কিন্তু যিটো সজাগতাটো মানে ৰাইজৰ মাজত নাই বুলি ক'লেও ভুল কৰা নহ'ব। সেয়ে বৰ্তমান সময়ত মানে এই যে বস্তুখিনি চালে বহুত লোক মানে ভাণ্ডত পৰি গ'ল যে যিসকলে 18 বছৰ তলৰ ছোৱালীক বিবাহ কৰিছে তেওঁলোকে বৰ্তমান কাৰাগাৰত দিন কটাবলগীয়া হৈছে। তেওঁলোকৰ পত্নী তেওঁলোকে মানে কান্দোনত ভাগি পৰিছে। গোটেই মানে পৰিয়ালটো মানে স্বামীগৰাকী মাক বাপেক হওক, তেখেতৰ পুত্ৰ হওক, তেখেতৰ পত্নী হওক, এনেকৈ তেখেতৰ পৰিয়ালটো এটা চিন্তাত দুঃস্বপ্নত থাকি লগা হৈছে। আৰু বহুতে এই ক্ষেত্ৰত প্ৰতিবাদো কৰিব লোৱা দেখা পোৱা গৈছে। আৰু মাজুলীৰ কথাটো একে অবৰ্ণনীয় হৈ আছে, একে ক'ব নোৱাৰোঁ। মানে চালে বেয়া লাগি যায় মনটো, কাৰণ ইমান কান্দোন কিবা বহুত মনটো বেয়া লাগি যায়। আৰু সেই সকলো চাই শুনি মানে এটা ভিডিঅ' নবনাই নোৱাৰিলোঁ, সেইকাৰণে বনাবলৈ আহিছোঁ। পুনৰ কৈছোঁ কিবা যদি ভুল হয় ক্ষমা কৰি দিব। মানে এতিয়া কথাটো হ'ল যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা গোটেই মানে একশ্যনটো লোৱা আৰম্ভ কৰি দিছে। সেইকাৰণে কাৰণ তেখেতে এটা ষ্ট্ৰিং পদক্ষেপ লৈছে, তেখেতে অতি এইটো সুন্দৰ পদক্ষেপ তো ক'বই লাগিব। কিছুমান লোকে বেয়া বুলি ক'বই লাগিব, এইটো সুন্দৰ পদক্ষেপ। কিন্তু এই কিন্তুটোৱে মানে অলপ দিগদাৰ কৰি পেলাইছে। মানে তেখেতে যি একশ্যন আৰম্ভ কৰিছে যে যিয়ে বাল্য বিবাহ কৰে তেখেতসকলক মানে কাৰাদণ্ড দিয়া হ'ব। আৰু যিসকলে 18 বছৰ তলৰ ছোৱালীক বিবাহ কৰে, অৰ্থাৎ এইটো হ'ল পস্কো আইন, শিশু সুৰক্ষা আইন 2012 অধীনত তেওঁলোকক মানে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। মানে অতি কঠোৰ শাস্তি এইকেইটা বুলি আমাৰ সংবিধানত মানে গণ্য কৰা হয় যে আমাৰ ভাৰতীয় সংবিধান আছে। আৰু আমি সদায় ভাৰতীয় সংবিধান আমি ৰেচপেক্ট কৰোঁ, সন্মান কৰোঁ। আৰু ভাৰতীয় নাগৰিক হিচাপে আমি সদায় এইটো মানি চলিব লাগিব। ভাৰতীয় সংবিধানখন তাক অমান্য কৰা অধিকাৰ মোৰো নাই, মোৰ কোনো বন্ধু বান্ধৱৰো নাই, বা যি বৰ্তমান মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী যি মন্ত্ৰী পৰিষদ কাৰোৱে নাই। আৰু সকলোখন আইন সমান হ'ব লাগে। কিন্তু বস্তু যে সজাগতা নহ'লে এতিয়া তেওঁলোকক মোৰ মতে মাফ কৰি দিব লাগে। কাৰণ এতিয়া চাওক যে কিছুমান লোক কি হৈছে, বিয়া পাতিলে, বিয়া পতাৰ পিছত সংসাৰ আৰম্ভ কৰিলে, তেওঁলোকৰ 2-3টা সন্তানো জন্ম হৈ গ'ল। আৰু কিছুমান ঘৰ এনেকুৱা আছে তেওঁ ঘৰখনৰ মেইন উপাৰ্জনৰ পুৰুষ হৈ আছিল। তেখেতৰ ধৰি লওক মই কথাটো কৈছোঁ, তেখেতৰ এগৰাকী বৃদ্ধা মা আছে, তেখেতৰ বৃদ্ধা দেউতা আছে, এগৰাকী পত্নী আছে আৰু 2টি সন্তান আছে। মই কথাটো মানে ইমাজিন কৰিবলৈ কৈছোঁ। আৰু এই ঘৰখনত মানে এটা ভাল উপাৰ্জন কৰাৰ ৰোগ আছিল, মানে যিজনে বৰ্তমান সময়ত প্ৰচলিত এটি শব্দ অবৈধ স্বামী। শব্দটো ইমান মানে সঠিক হোৱা লগা নাই। অবৈধ স্বামী কেতিয়া অবৈধ হ'ব নোৱাৰে। অপ্ৰাপ্ত বয়সস্থ স্বামীটো অলপ মানিব পৰা যায়, প্ৰাপ্তবয়স্ক নহয়।
কিন্তু অপৰিচিত স্বামীটো অলপ মানে হেৰি হৈ যায় বাৰু, এইবোৰ নকওঁ কাৰণ ভাষা পাতিবতো জ্ঞান নাই, চ' ইমান এইবোৰ ক'ব নাযাওঁ, খালি মনৰ কথাটো কৈছোঁ। সেই ঘৰখনৰ কি অৱস্থা বাবে ভাবি চাওক, যাৰ কোনো উপাৰ্জনৰ বেলেগ অন্য ব্যক্তি নাই। এই পুৰুষজন আছিল এই ঘৰখনৰ মূল উপাৰ্জনৰ আহিলা ব্যক্তি। তেখেতে দিনে হাজিৰা হওক কিবা চৰকাৰী চাকৰিয়ে হওক কৰি মানে তেখেতে খাই আছিলে, চলি আছিলে। কিন্তু যেতিয়া এই কেছত তেখেত পৰি গ'ল অজান্তে হোৱা এটা ভুলৰ কাৰণে, তেতিয়া কিন্তু গোটেই ঘৰখনেই এটা মানে দিশ বিদেশনা পৰিস্থিতিৰ মাজত সোমাই পৰিব। কাৰণ ৰোগীয়া মাকে খাব কি, ৰোগীয়া মাকক ঔষধ আনি দিব কোনে, ৰোগীয়া মাকক আল পৈচান ধৰিব কোনে, আৰু পত্নীয়ে কি কৰিব, পত্নীয়ে কি কাম কৰি খুৱাব, দুটা কথা বহুত কথা আহি পৰে এই কেছটোত। চ' মানে যিখিনি আগতে কৰিছিল তেখেতক মানে ৰেহাই কৰি দিব লাগে, আৰু যিখিনি মানে 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা যিখিনি বাল্য কৰিছে তেনেকুৱা উচিত পদক্ষেপ ল'ব লাগে। এতিয়া কেছ এটা পাইছিলোঁ, মানে আমাৰ জেগাটো পাহৰিলোঁ কোন জেগাত আছিলে, কেইদিনমানৰ আগতে বিবাহ কৰিছিল আৰু এটা অভিনন্দন অনুষ্ঠান আছিল। অভিনন্দন অনুষ্ঠানৰ চলি থকাৰ মাজতে মানে খোৱা বোৱা নহ'লে, তেতিয়া মানে পুলিচে তেখেতক এৰেষ্ট কৰি লৈ গ'ল। তেনেকুৱা ক্ষেত্ৰত ঠিকে আছে, কাৰণ সংসাৰ বঢ়াই নাই, জাষ্ট মানে নিয়ম নীতিখিনি হৈছে, তেনেকুৱা ক্ষেত্ৰত মানে চলি যায়। যিহ'লে সংসাৰ আৰম্ভ হৈ গ'ল, যোৱা 3টা বাচ্চা আছে, বা 3টা বাচ্চা নালাগে, যোৱা বাচ্চা আছে, ঘৰত পৰিয়াল আছে, তেনেকুৱা ক্ষেত্ৰত মানে তেখেতসকলক ধৰিলে বা এনেকুৱা শাস্তি অতি মানে এটা পৰিৱেশটো বেয়া হৈ যায়, বা এখন সংসাৰ ভাঙি দিয়া নিচিনা কাম হৈ পৰে। এইখিনি ছ'চিয়েল মিডিয়াৰ কথা অলপ ক'ব লাগিছোঁ, বেয়া নাপাব। ছ'চিয়েল মিডিয়াত এটা ট্ৰেণ্ডিং চলি আছে যে, এটা কথা চলি আছে যে মামা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংসাৰ ভাঙি আছে। ওলাইছে যে জন্ম মৃত্যু বিবাহ ভগৱানৰ ওচৰত, বিবাহ হ'ল মামাৰ ওচৰত, ওলাই আছে অলপ ফানি টাইপ বস্তু। মানে অসম চৰকাৰৰ এই পদক্ষেপ বাল্য বিবাহ নিষিদ্ধ আইনখন কঠোৰভাৱে বলবৎ কৰাৰ চিন্তা, শিশু সুৰক্ষা আইন 2012 কঠোৰভাৱে বলবৎ কৰাৰ চিন্তা, মই তাক সজাগ কৰিছোঁ, চেলুট দিছোঁ বিজেপি চৰকাৰক। কিন্তু মানে এই যিখিনি এৰেষ্ট কৰি দিছোঁ মানে বেয়া লাগিছে, বা অলপ মানে হতকাৰ সিদ্ধান্ত বুলি ক'লেও ভুল কৰা নহ'ব নিশ্চয়। এইখিনি মাফ কৰি দিয়ক যেন, এইটো এটা অনুৰোধ মোৰ পিনৰ পৰা। বাকী চৰকাৰ কি কয়। আৰু এটা খবৰ পাইছিলোঁ, কাৰ্বি আংলঙৰ বুলি শুনিছোঁ কেছটো, মানে পত্নী চুইচাইড কৰিলে, পত্নী সন্তান। কেছটো হ'লে যে তেখেত স্বামী ধৰাত পৰা ভয়ত পত্নী সন্তান সকলোৱে মানে পৰিয়ালৰ বাকী গোটেইখিনি মেম্বাৰে চুইচাইড কৰিলে। অতি দুখ লগা কথা, তেওঁলোকে আত্মা শান্তি পাওক। আৰু বহুত স্বামী বৰ্তমান মুক্ত হৈ আহিছে বুলি শুনিছোঁ, বা সকলোখিনি স্বামীয়ে মুক্ত কৰি দিয়ক। যিখিনিক বৰ্তমান অসম চৰকাৰে ধৰিছে বাল্য বিবাহ কৰাৰ কাৰণে, আগৰখিনি বৰ্তমান মানে ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰাখিনিক ধৰক, তেওঁলোকে যাৱজ্জীৱন দিয়ক, কিবা দিয়ক, আইনৰ মতে যি শাস্তি হয় সিহঁতক দিয়ক, ক'ব লগা একো নাই। কিন্তু যি আগতে কৈছিল, যাৰ এখন সংসাৰ আছে, যাৰ ঘৰত যোন এখন ঘৰৰ মূল উপাৰ্জনৰ ব্যক্তি, তেখেতসকলক মুকলি আকাশত থৈ দিয়ক। কথা ওলাই আছে ছ'চিয়েল মিডিয়াত যে ৰেপ কৰা এজন, তাৰ দৰ্শন বলাৎকাৰ কৰা এজন আছে মুকলি আকাশৰ তলত, আৰু বিবাহ কৰা এজন আছে 18 বছৰ তলৰ বিবাহ কৰা এজন আছে ৰঙা ঘৰৰ ভিতৰত। অতি চিন্তনীয় কথা এইটো, যে আমাৰ অতি ইয়াতকৈ ডাঙৰ অপৰাধ হ'ল যৌন অপৰাধটো। মোৰ মতে তেখেতক শাস্তি দিব লাগে। তেখেতসকলৰ মুক্ত আকাশৰ তলত বিন্দাছ চুহি গৈছে, কিন্তু যিখিনি মানে বিয়া কৰিছিল কিবা বিশেষ কাৰণত 18 বছৰ তলৰ ছোৱালীক, তেখেতসকল বৰ্তমান বন্দী হৈ আছে, বা তেখেতলোক কাৰাগাৰত নিক্ষেপ কৰা হৈছে। এইটো অতি দুখৰ কথা। এইক্ষেত্ৰত মানে গাঁওবুঢ়া হওক, আশাকৰ্মী হওক, তেওঁলোককো মানে চকু ৰখাবলৈ এটা নিৰ্দেশনা দিব লাগে, যেন কিবা এটা হ'লে তেওঁলোকে গম পায়। কাৰণ তেওঁলোকে গাঁৱৰ মাজত সোমাই থাকে, এগৰাকী
মানে মা বা নাৰীৰ সন্তান সম্ভৱ হ'লে এগৰাকী আশাকৰ্মীৰ ওচৰত যায় আৰু কোনো নতুন ব্যক্তি মানে ভোটাৰ লিষ্টত নাম ভৰাবলগীয়া হ'লেও যায় এগৰাকী গাঁওবুঢ়া ওচৰত। চ' তেওঁলোকক চকু ৰখাব চৰকাৰক ক'ব লাগে আৰু এনেকুৱা আইনখন যদি 18 বছৰ তলত দিয়া সকলোকে থয়, আগৰ পুৰণা নতুন, তেতিয়া এই আইনখনত দায়িত্বত থকা ব্যক্তিসকলকো আওতালৈ আনিব লাগে। মোৰ মতে আওতালৈ আনিব লাগে, কাৰণ তেখেতসকলে কি কৰিছিল অতদিন 2006 চনৰ বাজেটৰ তেখেত কি কৰিছিল, খাই শুই আছিল নিশ্চয়। তেখেতসকলকো মানে আইনৰ মাজত আনি তেখেতসকলক তাতকৈ অধিক কঠোৰতম শাস্তি দিব লাগে, কাৰণ চৰকাৰী টকা এনেই খাই বৈ আছে। কি হ'ল নাজানো, আজিলৈ ভিডিঅ' ইমানেই। টাটা বাই বাই, নমস্কাৰ।